নমস্কাৰ মই এতিয়া থেমছৰ নৈ পাৰত আছোঁ ইয়াত থিয় হৈ থাকি মোৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ মানুহে মানুহৰ বাবে গীতটো মনলৈ আহিছে লুইতৰ কথা হাজাৰ মাইল দূৰত থাকিলেও লুইতৰ কাহানীবোৰ এই থেমছৰ দৰে একেই ডক্টৰ ভূপেন হাজৰিকাক যাক বাৰ্ড অফ ব্ৰহ্মপুত্ৰ বুলি কোৱা হৈছিল তেখেতৰ অস্থি এই থেমছ নদীত উটুৱাই দিয়া হৈছিল এই থেমছ গোটেই মানৱ জাতিৰ একতা আৰু মৰমৰ চানেকি পিছে যিখন দেশত মানুহে মানুহৰ বাবে গীতৰ সুৰ শুনা যায় তাত শেহতীয়াকৈ নিবনুৱা ডেকা গাভৰুক কক্ৰ'চৰ সৈতে তুলনা কৰালৈ মানুহৰ মাজত খুব জাগিছে ইয়াৰ ফলত ৰাইজৰ মাজত যি ৰিজেণ্টমেণ্ট সৃষ্টি হ'ল সেয়া আমি সকলোৱে দেখিছোঁ আৰু আমাৰ সমাজ জীৱনত ভাষাৰ শক্তি কিমান ই তাকেই দেখুৱাই দিলে পাব্লিকলি কোৱা কথাবোৰ মানুহৰ মনত বহুত ইম্পেক্ট কৰে সেয়া আমি দেখিলোঁ আৰু আজিৰ ইউথ নিবনুৱা হোৱাৰ দুখ আৰু আহিবলগীয়া দিনৰ কথা ভাবি চিন্তিত হৈ আছে আৰু কক্ৰ'চৰ লগত তুলনা কৰাৰ কথাই তেওঁলোকক বৰকৈ মনত দুখ দিছে ইয়াৰ পিছত যি ঘটিল সেয়া খুবেই গুৰুত্বপূৰ্ণ নৱপ্ৰজন্মই চেটায়াৰ মিমছ আৰু ডিজিটেল প্ৰতিবাদেৰে ইয়াৰ উত্তৰ দিলে আনকি কক্ৰ'চ জনতা পাৰ্টি নাম দি তেওঁলোকে এই শব্দটো ব্যংগাত্মকভাৱে নিজৰ কৰি ল'লে কিন্তু এই ডিজিটেল মুভমেণ্টৰ আঁৰত এক গভীৰ বাৰ্তা লুকাই আছে হতাশা অৱহেলা ডিছক্ৰিমিনেশ্যন আৰু কোনেও তেওঁলোকৰ কথা নুশুনাৰ দুখ ইয়াৰ দ্বাৰা ৰিফ্লেক্ট হৈছে নতুন জেনেৰেশ্যনৰ এজন প্ৰতিনিধি হিচাপে মই ভাবোঁ এই কেৱল এক সমাজৰ মাত নহয় ই এক পলিটিকেল ছিগনেল কাৰণ এজন লিডাৰৰ মাত কথাই ঠিক কৰে যে ৰাইজে নিজকে দৰকাৰী বুলি অনুভৱ কৰিবনে নে অৱহেলিত বুলি অনুভৱ কৰিব আজিৰ প্ৰজন্ম মিউট স্পেক্টেটাৰ্ছ নহয় বা নিমাত নহয় তেওঁলোকে মোবাইল বা ফোনৰ জৰিয়তে মুকলিকৈ মত দাঙি ধৰে আৰু তেওঁলোকে মিম বা ধেমালিৰ সহায় লৈছে মানে এইটো নহয় যে তেওঁলোকে বা তেওঁলোকৰ কথা সৰু বা এলাগী কৰিবলগীয়া আচলতে ইয়াৰ ৰাইজৰ শাসনত ভাগ লোৱাৰ এক নতুন পথ সেয়াহে আজিৰ লিডাৰ সকলে তেওঁলোকৰ অকাণ কৰাৰ সলনি তেওঁলোকৰ কথা শুনিবলৈ শিকিব লাগিব ইয়াতে ডক্টৰ ভূপেন হাজৰিকাৰ কথাবোৰ আজিও দৰকাৰী যেন লাগে মানুহে মানুহৰ বাবে কেৱল এটা গীত নহয় ই এক সোঁৱৰণি যে আনৰ দুখ বুজাৰ মন নহ'লে সমাজ পূৰ্ণ হ'ব নোৱাৰে আৰু ৰাইজৰ শাসনত সকলোৰে মাত শুনাৰ পৰিৱেশ দিব লাগিব আৰু বিশেষকৈ অৱহেলিত ডেকা চামৰ কথা শুনিব লাগিব আৰু হয়তো আমি এই কথাই শিকিব লাগিব যে হতাশাৰ কথা শুনিব লাগিব অকাণ কৰিলে নহ'ব আৰু নিজৰ মত দিয়াৰ অধিকাৰ কাকো কাঢ়ি ল'ব দিব নালাগিব আৰু বিৰোধ কৰা মানে বিৰোধিতা নহয় বা সমাজৰ বিৰোধিতা কৰা নহয় আৰু সমাজ জীৱনত মানুহৰ নিজৰ আত্মসন্মানটো সদায় মূল কথা হ'ব লাগিব কাৰণ শাসনত থকা সকলে কিমান ডাঙৰকৈ কথা কয় তাৰ ওপৰত তেওঁলোকৰ শক্তি নিৰ্ভৰ নকৰে তাৰ সলনি তেওঁলোকে ৰাইজৰ কথা কিমান ভালকৈ শুনে তাৰ ওপৰতহে নিৰ্ভৰ কৰে ধন্যবাদ জয় হিন্দ জয় অসম